হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ঘৰতে থাকি থাকি বহুত বৰ খাই গৈছোঁ, সেইটো কাৰণে ভাবিছোঁ যে কিবা এটা বনাই আপোনালোককো দেখাম আৰু আমিও খাম। তাকে আজি কি বনালোঁ আপোনালোকক দেখাম, আপোনালোকে চাই যাওক। আৰু যদি মোৰ ভিডিঅ'টো ভাল হয় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাই আছোঁ আপোনালোকক, আকৌ চাই থাকক ভিডিঅ'টো। এয়া চাওক, আমি নিমকি বনাবলৈ ৰেডি কৰিছোঁ। ইয়াতে 2 কাপ ময়দা লৈছোঁ, তাৰপিছতে 2 চামুচ চেনি, কালজিৰা অলপ, তাৰপিছত বেকিং পাউডাৰ, নিমখ। মোৰ নিজৰ বস্তুখিনি পৰিমাণ হিচাপত মই লৈ লৈছোঁ, আপোনালোকে যিমান দিয়ে সেইটো আপোনালোকৰ কথা। আৰু ইয়াতে ৰিফাইন লৈছোঁ, ৰিফাইন দিব লাগিব। এতিয়া আমি কি কৰিম আপোনালোকক দেখাই আছোঁ, চাই থাকক। এতিয়া আমি ইয়াত ৰেডি কৰি থোৱা 2 কাপ ময়দা চৰিয়াটোত ঢালি লৈছোঁ। তাৰপিছত আমি যে থৈছিলোঁ প্লেটখনত কালজিৰা, নিমখ, তাৰপিছত বেকিং চ'ডা আৰু চেনি, সেইখিনি ইয়াতে দি আমি ভালকৈ সানি ল'ম। সেইটো সানি আছোঁ, আপোনালোকে চাই থাকক। এতিয়া ইয়াতে ৰিফাইন অলপ দিব লাগিব, দি খুব ভালদৰে মঠিব লাগিব যাতে বস্তুটো কোমল হয়। ৰিফাইনটো অলপ সৰহকৈ দিব লাগে, তেতিয়া মানে ভাল হয়। আৰু ৰিফাইন দি মঠাৰ পিছত যেতিয়া এনেকুৱা হ'ব, তেতিয়া আমি ইয়াত পানী দি পেলাই ধুনীয়াকৈ সেইটো মঠিব লাগিব, বহুত কোমলকৈ মঠিব লাগিব। আমি এইটো ধুনীয়াকৈ মঠি ল'লোঁ। মঠাৰ পিছত এনেকুৱা হ'ব, কোমল হৈ যাব। তাৰপিছত আমি ইয়াক 10 মিনিটমান এনেকৈ ৰাখিব লাগিব, অলপ টাইম এনেকৈ থৈ দিলে হৈ যাব। মঠাৰ পিছত আমি এনেধৰণে সৰু সৰু লাডু কৰি লৈছোঁ, যাতে আমাৰ বেলাত সুবিধা হয়। তাৰপিছত আমি সেই লাডুটো বেলি ল'লোঁ ৰুটিৰ দৰে। বেলি লৈ পেলাই ইয়াত ছাইডৰ পৰা আমি কাটিব লৈছোঁ, যাতে এটা শ্বেপ হয়। শ্বেপটো কৰি কাটি আছোঁ। ইয়াৰ পৰা এনেদৰে কাটি কাটি এখন চালনীত থৈ দিলোঁ। এতিয়া ইয়াতে কেৰাহীটো গৰম হ'বলৈ দিলোঁ, পূৰা শ্ল' গেছত দি থৈছোঁ। তাৰপিছত ৰিফাইন ঢালিলোঁ, ৰিফাইনটো যাতে ভালদৰে গৰম হয়। এতিয়া আমি কাটি থোৱা বস্তুখিনি লাহেকৈ গৰম তেলত দি দিলোঁ, দি পেলাই এনেকৈ অলপ ৰঙা হোৱালৈকে ভাজিব লাগিব। কিন্তু গেছটো বহুত কমত থৈ দিব, একদম চিমত দি পেলাই ভাজিব, যাতে সোনকালে ৰঙা হৈ নাযায়। যদি সোনকালে ৰঙা হৈ যায় তেন্তে ভিতৰৰ বস্তুটো ভালকৈ নিসিজিব। সেইটো কাৰণে কম গেছ দি পেলাই এইটো সিজাব, আৰু কালাৰটো অকণমান পাতলা কালাৰ ৰঙা হ'লেই হ'ল। চাওক কি ধুনীয়াকৈ বস্তুটো সিজি আছে আৰু লাহে লাহে ৰঙচুৱা হ'ব ধৰিছে। তাত এটা ধুনীয়া কালাৰ উঠাৰ পিছত আমি এখন ডিছত কাঢ়ি থৈ দিলোঁ। এনেদৰে গোটেইখিনি কৰি হৈ যোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। এতিয়া কেনেকুৱা হৈছে কমেণ্টত প্লিজ জনাব।